নমস্কাৰ বন্ধুসকল, পুনৰ এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজি উৰুকাৰ খানা বনাই আছোঁ। উৰুকাৰ খানাত আমাৰ মানে কি হ'ল, আমাৰ খুৰশালীয়ে লোকেল মুৰ্গী আনিছিল, কিন্তু দোকানী মানে ঠগাই দিলে তাইক, মানে সেই কি কয় কয়লাৰ দি পঠাইলে। আমাৰ বনাই আছে, মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক। আমাৰ মাংসত পানী দিলাক এইমাত্ৰ, এয়া চাওক আমাৰ মাংসত পানী। এয়া লোকেল মুৰ্গী বুলি আনিছিল, কিন্তু হেপী বিহু দিছিল, ধন্যবাদ। মই হেপী বিহুটো পঠাই দিম সকলোৰ মাজলৈকে, কিন্তু লোকেল মুৰ্গী আনতে কয়লাত দি পঠাইছে। বাম্পাত ঠগন, উৰুকাৰ দিনা বম ঠগন। গতিকে চাই থাকক ভিডিঅ'টো। আমি ভাত খোৱালৈকে যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মাংস উতলাইছে, ইয়াৰ পিছত যি উতলাহে মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া আমাৰ ৰান্ধনী, এয়া আমাৰ জগালী। ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। হৈ গ'ল, এতিয়া আমাৰ গাহৰি পুৰা ষ্টাৰ্ট হৈ আছে। এয়া আমাৰ গাহৰি পুৰা একচুৱেলি আমাৰ কি ডাঙৰ শালা নাই, সচৰাচৰ আমাৰ গাহৰি পুৰা নাযায়তো। আজি উৰুকা বুলি মানে গুণা এডাল বিন্ধাই পেলাই মাজতে হেৰি দি পেলাই এনেকৈ পুৰি আছোঁ, এই ওলমাই পেলাই। এয়া আমাৰ গাহৰি পুৰৈটি। এটাই মোবাইল খচৰি আছে, এটাই গাহৰি। আৰু এইবাৰ কোনোবাই ফোন কৰিছে, গতিকে আমাৰ পুনৰবাৰ দেখাই আছোঁ। কোনোবাই আৰু মানে কি বায়েকে ফোন কৰিছে, এই হ'ল দুটা বৈনীয়েক। সেইটো হ'ল সৰু, এইটো তাৰে ওপৰতো, আৰু তাৰে ওপৰতো ফোন কৰিছে। মানে একদম সৰুতে গাহৰি পুৰি আছে, তাৰে ওপৰতো ফোন ধৰি আছে, তাৰে ওপৰতো আৰু ফোন কৰিছে। গাহৰি পুৰা ধইনা সানি আছে। এয়া হ'ল আমাৰ ছায়া পৰিছে মোবাইলটো। এয়া হ'ল আমাৰ গাহৰি পুৰা। এয়া হ'ল গাহৰি পুৰাৰ মেইন হ'ল PhD ডিগ্ৰী কৰিছে। এই এটা মাষ্টাৰ ডিগ্ৰী কৰিছে, দুইজনে গাহৰি পুৰিছে ইউনিভাৰ্চিটি অফ গাহৰি পুৰা। তাৰ পৰা এটাই PhD কৰিছে, এটাই মাষ্টাৰ ডিগ্ৰী কৰিছে, কৰি দুই গাহৰি পুৰিছে, পুৰি এটা খানছে। মই চাখিম। আমাৰ বাকী বাৰু হ'লে আৰু আছে, আমাৰ মাছখন বনাব আছে, মানে চব্জি, মাছ, মাংস গাহৰি হৈ গ'ল, আৰু এতিয়া অকল মাছখন হ'ব আছে। সেইফালে ভিতৰত ভাত বনাই আছে, বাৰু দেখাম। আমাৰ ইতিমধ্যে আপোনালোকে দেখি পেলাই লটাৰী খেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। লটাৰী খেলৰ দুটকীয়া লটাৰী সংগ্ৰহ কৰি নিজৰ নিজৰ ভাগ্যভাৰ নিৰ্মাণ কৰি লওক। এইফালে আছে মাত্ৰ 2 টকা লটাৰী খেলাৰ আয়োজন চলি আছে। মতা হাঁহ এটা, দ্বিতীয় পুৰস্কাৰ মাছ এটা, তৃতীয় পুৰস্কাৰ কণী 1 প্লেট, চতুৰ্থ পুৰস্কাৰ আলু 1 পাল্লা, পঞ্চম পুৰস্কাৰ পিঁয়াজ 2 কেজি, ষষ্ঠম পুৰস্কাৰ জিৰা শক্তি চাউল 2 কেজি, সপ্তম পুৰস্কাৰ আটাইৰে জনপ্ৰিয় পাচলি মাংস প্ৰকাণ্ড মহিলাৰ এটা। আমাৰ আমন্ত্ৰণ কৰিছে জ্যোতিৰ্ময় আহিছে।